চূড়ান্ত বিতৰ্কৰ পিছত উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে সানাউল্লাহৰ জামিন। প্ৰথম শুনানিতেই জামিন পাবলৈ সক্ষম হ'ল সানাউল্লাহ। বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে সানাউল্লাহৰ গোচৰ সন্দৰ্ভত আধা ঘণ্টা ধৰি শুনানি। প্ৰথম শুনানিত ভাৰত চৰকাৰ, অসম চৰকাৰ, NRC কৰ্তৃপক্ষলৈ জাননী। গোচৰত পক্ষ কৰা হ'ল আৰক্ষী বিষয়া চন্দ্ৰকমল দাসকো। দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল সানাউল্লাহক বিদেশী ঘোষণা কৰা প্ৰসংগক লৈ। ৩০ বছৰ ধৰি সেনাবাহিনীত কৰ্মৰত বিষয়াজন সন্দৰ্ভত কি ৰায় উচ্চ ন্যায়ালয়ে দিয়ে তাৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছিল। অৱশেষত সেই ৰায় দিলে উচ্চ ন্যায়ালয়ে। সানাউল্লাহৰ সপক্ষে ৰায় দি উচ্চ ন্যায়ালয়ে সকাহ দিলে পৰিয়াল আৰু শুভাকাংক্ষীক। এটা দিছে যে 20,000 প্লাস দুজন স্থানীয় সিউরিটি জামিনদার। আৰু সেকেন্ড কন্ডিশন দিছে রিলিজ হোৱাৰ আগতে বায়োমেট্ৰিক হ'ব লাগিব, দুটা চকু আইৰিছ আৰু ফিংগাৰপ্ৰিণ্ট আৰু ফটোগ্ৰাফ। এইটো ৰিলিজ হোৱাৰ আগত বায়োমেট্ৰিক হ'ব। থাৰ্ড কন্ডিশনটো দিছে তেওঁ ৰিলিজ হোৱাৰ পাছত তেওঁ কামৰূপ ডিষ্ট্ৰিক্টত বাহিৰত যাব নোৱাৰিব উইদাউট পারমিশন অফ দ্য SP বৰ্ডাৰ। এই তিনিটা কন্ডিশনৰ ওপৰত ভিত্তি কৰি ইণ্টাৰিম বেলটো দিছে হাইকোৰ্টে। আৰু 4 সপ্তাহ পিছত কেছটো আকৌ উঠিব। আনহাতে শুকুৰবাৰে প্ৰায় 3 বজাৰ পৰা উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে গোচৰটোৰ। এই গোচৰটোৰ শুনানি কালত উচ্চ ন্যায়ালয়ৰ বিদেশী সম্পৰ্কীয় বিশেষ বিচাৰপীঠৰ সন্মুখত যুক্তি দৰ্শায় সানাউল্লাহৰ সপক্ষে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে সানাউল্লাহৰ হৈ দৰ্শায় কেইবাটাও যুক্তি। যুক্তি নম্বৰ 1, ৰায়দানত সানাউল্লাহৰ পাছপোৰ্টক প্ৰমাণ হিচাপে ধৰা নহল। সানাউল্লাহৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰও গ্ৰহণ কৰা নহল। ভোটাৰ পৰিচয় পত্ৰৰ নথিও লোৱা নহল প্ৰমাণ হিচাপে। সেনাবাহিনীৰ নথিও মানি নললে ন্যায়াধিকৰণে। ট্ৰাইব্যুনেলে বহুতকেইটা জেগাতেই যোনটো আমি কওঁ এডড এপাৰেণ্ট হৈছে অন ল, সেইটোৰ ওপৰত আমি জোৰ দিছিলোঁ। যিহেতু আমি পাছপোৰ্টখন তাত এক্সিবিট কৰিছোঁ, পাছপোৰ্টৰ বিষয়ে একো কোৱাই হোৱা নাছিলে অৰ্ডাৰটোত। বহুতখিনি পাব্লিক ডকুমেণ্টছ আছিলে, যেনেকৈ আমাৰ স্কুল লিভিং চাৰ্টিফিকেট আছিলে। ইনকুৱাৰী ৰিপৰ্টটোৱে যিহেতু বেচিছ হয় যিকোনো এটা কেছৰ, ৰেফাৰেঞ্চ কেছৰ, ইনকুৱাৰী ৰিপৰ্টত এতিয়া কোৱা হৈছে যে তেওঁ লেবাৰৰ হয়, এজন আৰ্মি পাৰ্চনক লেবাৰৰ কোৱা হৈছে। সেইটোৰ ওপৰত আমি যুক্তি আগবঢ়াইছিলোঁ কোৰ্টক। সানাউল্লাহৰ সপক্ষে যুক্তি শুনি উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰলৈ। জাননী দিলে চন্দ্ৰকমল দাসৰ বিৰুদ্ধেও। আৰু তাতে সকলো ৰেছপণ্ডেণ্টক নটিচ ইছ্যু কৰিছে। তাতে ইউনিয়ন অফ ইণ্ডিয়া আছে, ষ্টেট অফ আছাম আছে, ইলেকশ্যন কমিশ্যন আছে, NRC অথৰিটি আছে, আৰু এজন প্ৰাইভেট ৰেছপণ্ডেণ্ট আছে চন্দ্ৰমল দাস ডাঙৰীয়া, যোনজন সেইটো সময়ৰ ইনকুৱাৰী অফিচাৰ আছিল। উল্লেখযোগ্য যে সানাউল্লাহক বিদেশী বুলি ৰায় দিছিল ন্যায়াধিকৰণে। 30 বছৰ ধৰি সেনাবাহিনীত কৰ্মৰত সেনা বিষয়াজনৰ এই বিষয়টোক লৈ হৈছিল তীব্ৰ বিতৰ্কৰ। কিন্তু শুকুৰবাৰে কেইটামান চৰ্ত সাপেক্ষে সানাউল্লাহৰ জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে। সানাউল্লাহে দিব লাগিব বায়োমেট্ৰিক, দিব লাগিব 20,000 টকাৰ আমানতৰ ধন। আদালতৰ অনুমতি অবিহনে এৰিব নোৱাৰিব নিজৰ ক্ষেত্ৰ। আদালতৰ এই ৰায়ৰ পিছত এতিয়া উৎফুল্লিত সানাউল্লাহৰ পৰিয়ালবৰ্গ। কেমেৰা পাৰ্চন উজ্জ্বল দাসৰ সৈতে মাধৱ দাস, DY 365।